নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ খাৰখোৱা আৰু আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। ইয়াতে মানে বহুত খেলিব পৰা জেগা আছে আৰু বহুত মানে ইয়াতে ৰুম চুম লৈ থাকিবও পাৰে এইবিলাক, আৰু আপোনালোকক দেখুৱাই আছোঁ আৰু আপোনালোকে চাব। যিবিলাকে আহি পোৱা নাই বা আহি চাব আৰু ভাল লাগে ইয়াতে আহিলে। মানে ধুনীয়া ধুনীয়া ফটো উঠা প্লেচ আছে। তোমাক দেখুৱা নাই গাইজ, এতিয়া আমি ইফাল কৰি ফুৰি আছোঁ গাইজ। এইটো হৈছে দীপাঞ্জলি। হাই গৈ দিয়া ভালকৈ। আমি ধুনীয়াকৈ আজি মানে ফটোশ্বুট কৰিব আহিছোঁ গাইজ। আৰু আপোনালোকক দেখুৱাই আছোঁ ধুনীয়া ধুনীয়া জেগাবিলাক। আপোনালোকে আহিলে আহিব পাৰে, আমি ধুনীয়া ধুনীয়া ফটো দিম ইনষ্টাগ্ৰামত, চাবচোন বাৰু। তো এনেকৈ ৰাজবংশী বুলি আছে সদায় মই কওঁ এইটো কথা। ছাবস্ক্ৰাইব কৰি দিব গাইজ আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলটো। এইফালে যাওঁ, এইফালে এইবিলাক ধুনীয়া ধুনীয়া জেগা। ইয়াতে মানে ৰুম আছে, কোনোবাই যদি আহিব আহিলে ইয়াতে ৰুম লৈ থাকে, ইয়াতে থাকিব পাৰিব। ইয়াতে ফেমিলিৰ লগতো আহিব পাৰে। গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড ফুল লাগিব নেকি? ব্লগে চাই থাকক, ব্লগটো শেষলৈকে দেই গাইজ। এইবিলাক সেউজীয়া গছ গছনি মানে ফুল চুলেদি আৱৰি আছে, এইবিলাক দেখুৱাই আছোঁ আৰু আপোনালোকে চাই যাওক। এইবিলাক জেগা ইয়াতে বহি কিনে ধুনীয়াকৈ কিবা যদি খাবও পাৰে। এয়া এইফালে ফটো উঠা লাগছি। হাই গাইজ, এই আমাৰ চয়নিকা। কি কৰিছা মাইনা? গাইজ খাব নেকি? কিমান দাম চাই আছোঁ তাকে। চাই লওক গাইজ ভালদৰে, আপোনালোকে আহিলে খাব পাৰিব ইয়াতে। এতিয়া মানে মেনুখন চাই লওক আৰু কি কি আছে, কিমান দাম, ভালকৈ দেখাই দিছোঁ আপোনালোকক। গাইজ এতিয়া আমি যাই আছোঁ ফটো তুলিবলৈ, আৰু এইবিলাক নাথাকে মোৰ কাৰ যে চুলিকেইডাল কেনেকৈ ওলাই থাকে, চিধাও নাথাকে আৰু। গাইজ আমি ড্ৰেছ চেঞ্জ কৰি ফটো উঠিলোঁ। আকৌ চবৰে ড্ৰেছ চেঞ্জ দেখাই দিওঁ। মোৰ চেঞ্জ হোৱা নাই গাইজ। ইফালে দীপাঞ্জলি। তো গাইজ এতিয়া আমি ফটো চটো উঠি মেলি হ'ল আৰু কিবা কিবি খাই কিনে ঘৰত যাম। আজিৰ ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এতিয়া আমি কিবা খাবলৈ ৰখিছোঁ, মানে খাৰ নাখালোঁ আৰু তাতে খায়ে থকা পৰে। মছলা দিয়ে গাইজ, ভাল নালাগে। দামটো অফাৰ লয়। চবে দিয়কচোন, ইমান ধুনীয়াকৈ সজাই মেলি থোৱা আছে, সেইবিলাকৰো মানে খোৱাতে কাটে আৰু দামটো চাগে সেনেকুৱা। দামী ৰেষ্টুৰেণ্ট গাইজ দেখোন, ইয়াত আমি মানে কম দামী বিচাৰি থাকোঁ। দামীয়ে আকৌ। গাইজ এতিয়া আমি খাবলৈ বহিছোঁ সকলোকেইটা।